স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি গড়েশ্বৰ পথত। লগতে আজি হৈছে ৰবিবাৰ, আজি সাপ্তাহিক বজাৰ। সাপ্তাহিক বজাৰত আজি ৰোজাৰ মানে যিখিনি আমাক বস্তু লাগে, ধৰি লওক গাখীৰ লাগে, কল লাগে, আপেল লাগে, বগৰী লাগে আৰু বহু ধৰণৰ বস্তু লাগে। আমি সেই বস্তু শান্তিৰ আজি আমি দাম কেনেকুৱা চলি আছে সেইখিনি জানিবলৈ আহিছোঁ। লগতে আপোনালোকক কৈছোঁ যে থাম্বনেইলখনত মই লিখিছোঁ যে বস্তুৰ দাম বহুত বেছি ফল ফক্কাৰৰ, কিন্তু ফল ফক্কাৰৰ দাম বাঢ়া নাই, কিন্তু কমিহে আছে ৰোজাৰ মাহ বুলি। বাইদেউৰ মানে বগৰীৰ দোকানত আহিলোঁ। বাইদেউ, বগৰী কেজি কিমান? 60 টকা। ইমান দাম কমি গৈছে, 100 টকাৰ পৰা 60 টকা হ'ল বগৰী কেজি। আচ্ছা বাইদেউ, বেচা বিক্ৰী হৈছে নে নাই? অলপ অলপ। বাইদেউ আপোনালোকৰ ঘৰ ক'ত? বাইদেউৰ ঘৰ দুমনিচিগিৰি সিফালে। আৰু বাইদেউ মানে আছিল বগৰী বেচিছে। আজি কেইটামান দিন আগত আছিল 100 টকা কেজি, 120 টকা কেজি আছিল। এতিয়া বাইদেউ কৈছিল কি মাত্ৰ 60 টকা। ল'লে কিমানত দিব বাইদেউ? মানে বাইদেউ 60 টকাতে বিক্ৰী। আমি এফালে যাই আছোঁ। বাইদেউ, আপোনাৰ ঘৰ ক'ত বাইদেউ? নাওকাটাৰ পৰা আছি, ৰাতিপুৱা আছি। আচ্ছা, যিয়ে নহওক বগৰী অকণমান আনিছিল নে বেছিকৈ আনিছিলি? বেচা বিক্ৰী হ'ল। এতিয়া কেজি কিমানকৈ দিছে? বাইদেউ মানে বগৰী 60 টকাকৈ দিছে আৰু বগৰী কম আছে। যিয়ে নহওক বাইদেউ বহুত কষ্ট কৰি মানে নাওকাটাৰ পৰা আহিছে। চাকাইছ ৰোজা বুলি বেছি দাম হোৱা নাই। আগতেতো আমি বগৰীৰ কেজি 120 টকাত গেলি পাইছোঁ, এতিয়া 60 টকাত আছে। ঠিক আছে বাইদেউ, ধন্যবাদ, ভাল লাগিল। দাদা, আপোনাৰ দোকানত আহিলোঁ। আচ্ছা, কওক। দোকানীকে চাবা নে দোকানকে চাবা? চাকাইছ দাদা পাণ আৰু তামোল, ধনিয়াৰ পাত, চূণ চাদা লৈ পেলাই বহি আছে। আচ্ছা দাদা, এইটো লোকেল পাণ নে বাৰে পাণ? লোকেল পাণ। অৰিজিনেল লোকেল? অৰিজিনেল লোকেল। আচ্ছা, এইটো মুঠা কিমান? 20 টকা আছে দাম। আচ্ছা, মাজতেতো 30 টকা আছিল। হৈ যাব পাৰে। এতিয়া ধৰক এতিয়া বৰ্তমান 30 চলি আছে। এতিয়া ৰোজা বুলি বাঢ়া নাই? বাঢ়া নাই, বাঢ়িব। ৰোজাত বাঢ়িব। এতিয়া বাঢ়া নাই। চাওক গাইছে তামোল চাওক। তামোল 20 টকাত কেইটা? 20 টকাত 60। চাওক গাইছ, দাদা ধন্যবাদ উলিয়াইছি। এই ডাঙৰ ডাঙৰ মুঠো 5 টকা মুঠো। 5 টকা মুঠো। অ দাদা, এইটো কি কল? গাইজ এইটো বন্ধ কল। দাদা এই আকাশী কিমান? 30 টকা। মাত্ৰ 30। ল'লে অকণমান কম হ'বনে? মানে গাইজ 25 টকাত দিব খুজিছে দাদাই। দাদাই এইটোৰ দাম 30 টকা কৈছে, 25 টকাত দিব। আচ্ছা, এইটো বাৰু কেঁচা কল যায়, যি কল এইটো কি কল? এইটো চেনি কল। এই আকাশী কিমান? 20 টকা। গাইজ চাওক গাইজ, চেনি কল 20 টকা। ল'লে অলপ কমবনে? এইটো ফাইনেল দাম কৈছে। এইটো চেনি কল কাৰণ ৰোজাৰ আগত অকণমান বেছি আছিল, 40 টকা। ৰোজাৰ আগত 40 টকা আছিল, এতিয়া দাদা 30 টকা বুলি কৈছে। ৰোজা বুলি মানে কলৰ দাম বাঢ়া নাই। এইফালে গৈ আছোঁ। আৰু এইটো চেনি কল দাদা কিমান? 50 টকা 80। আচ্ছা, আৰু এইটো হৈছে মালভোগ। এইটো মালভোগ কিমান আশী? 50 টকা। আচ্ছা, এটা কেইটা আছে? 2, 4, 6, 8, 10, 11টা আছে, মানে 50 টকা মালভোগ। আগতে তাৰমানে অকণমান দাম বেছি আছিল, 60 টকা 70 টকা আছিল মানে দৰ্জন। এতিয়া 11টাত দাদাই দিব 50 টকা। ল'লে অকণমান কম কোনে? মানে দাদাই ল'লে অকণমান কিবা মিলিকে দিব। আৰু দাদা এই নাৰিকলৰ যোৰা কিমান? এইটো লোকেল নাৰিকল 250 টকা। এইটো কিন্তু লোকেল নাৰিকল 250 টকা যোৰা। চাওক গাইজ, কাৰণ নাৰিকলৰ দাম এতিয়া তাৰমানে বহুত বাঢ়িছে। আৰু কিছুমান জেগাতো নাৰিকল সৰু সৰু, যিবিলাক নাৰিকল আমি দেখা পাওঁ বেছ চেলে থৈ দিয়ে, সেইটোতে মানে 160 টকা 150 টকা দাম কৰে। অ' দা, দোকান আপোনাৰ নে?
তাৰমানে আপোনালোকে সুধিলোঁ কাৰণ দুজন মানুহ আছে দাদা আছে মানে বাৰান্দাত বহি আৰু আপুনি আছে তলত আচ্ছা যে নকয় গাখীৰটো টেকেলি মানে লিটাৰ কিমান লিটাৰ 100 টকা লিটাৰ 100 টকা এইটো কেই লিটাৰী এইটো 2 লিটাৰী এইটো 2 লিটাৰী মানে 200 হ'লে ইয়াতে কম দাম আছে নে নাই মানে দাম দাম 10 টকা কম দিব মানে দাদাই কৈছে যে লিটাৰে প্ৰতি 10 টকা কৰি কম দিব এইটো 2 লিটাৰ আছে এইটো হাঁহৰ কণী নে চৰেৰ কণী এইটো হাঁহৰ কণী দিয়া এইটো হাঁহৰ কণী যোৰা কিমান 25 টকা হাঁহৰ কণী যোৰা 25 টকা গাইজ আপোনালোকক দেখুৱাই আছোঁ আৰু এটা বস্তু দেখুৱাই আছোঁ আমি মুখেল বুলি কওঁ আৰু কিছুমানে অমিতা বুলি কয় হা গাইজ এই মুখেলটো চাওঁ আপোনালোকে ইমান ধুনীয়া মুখেল ভালদৰে চাওক আপোনালোকে দা এইটো কেজি চিষ্টেম নে ডাইৰেক্ট আচকা কিলো কিমান 50 টকা এই অমিতাৰ কিলো 50 টকা চাওক গাইজ আৰু আছে এফালে আছে চাউল আছে এইটো কি চাউল বন্নি চাউল নেকি এই বন্নি চাউলৰ কেজি কিমান 70 টকা বন্নি চাউলৰ কেজি 70 টকা গাইজ চাওক গাইজ বেছি দাম বাঢ়া নাই দাম কমিছে এইটো কি চাউল আইজোনৰ কেজি কিমান 55 টকা আইজোনৰ কেজি 55 টকা কেজি আৰু এইটো কি চাউল দাদা এইটো লোকেল লোৱা চাউল 60 টকা এইটো লোকেল হোৱা চাউল 60 টকা কেজি চাওক গাইজ গাইজ আপোনালোকে কল চাওক কলে কল তই কল মই কল বৰ্তমান এতিয়ালৈকে এটাও কাষ্টমাৰ অহা নাই বৰ্তমান মই আহি পাইছোঁ আৰু দাদাই সিফালে কলত মানে থৈ দিছে চাওক গাইজ আৰু এইফালে কুঁহিয়াৰ আছে এনেকৈ দাদাই কুঁহিয়াৰ থৈ দিছে দাদা এই মালভোগ কল নে অৰিজিনেল নে ডুপ্লিকেট অৰিজিনেল এই 80 কিমান 70 টকা এইটো মালভোগ 70 এইটো 50 এইটো হৈছে 80 টকা মালভোগ এইটো ডাইৰেক্ট অৰিজিনেল এইটো গেছ মাৰা কল নহয় আচ্ছা এইখিনি দিয়াত গোটেই তাৰমানে মালভোগ কল আৰু এইটো কি কল এইটো মালভোগ এইটো মালভোগ এইটো 50 টকা এইটো 50 টকা কল কেইটা আছে গণি লওঁ 2 4 6 8 10 12 14টা আছে মানে ল'লে কম হ'বনে অকণমান মানে দাদা কৈছে ল'লে অকণমান কম হ'ব 50 টকা তাৰমানে এই 14টা কল আছে অলপমান কাম কৰি আছোঁ এই কলডিল মানে কলফুল এটাত কিমান এটাত 20 টকা এটাত 20 টকা দুটাত 30 টকা এই কলফুল আমি কওঁ কলফুল কিছুমানে কওঁ কলডিল দাম বাঢ়া নাই দাদা নাৰিকলকেইটা সৰু সৰু দাম কিমান যোৰা 80 টকা ক'ৰবাত কানি এই নাৰিকল লগাই আছে 120 টকা ইয়াতে দাদা কৈছে কি যোৰা 80 টকা ল'লে অলপ অকণমান কম বোলে অলপ কম মানে যোৰা 80 টকা যদি আপোনালোকে লয় অকণমান দাম কমিব হয়তো দাদাই 70 টকা আৰু অকণমান ডাঙৰ নাৰিকল এইটো যোৰা কিমান এইটো যোৰা 100 টকা মানে নাৰিকল 2 কেজি মূৰ আছে সৰু আছে ডাঙৰ আছে এইটো 100 টকা ল'লে অকণমান কমিব হয়তো এই যোৰাত আপোনালোকে 90 টকাত পাব বজাৰখনত দাম বাঢ়িছে নে কমিছে কিন্তু ৰোজাৰ বতৰ বুলি দাম একেবাৰে বাঢ়া নাই মানে দাম কমি আছে দা দোকান আপোনাৰ নে কাৰ আচ্ছা আপোনাৰ যে নহওক ৰোজাৰ বতৰ বুলি আহিলোঁ ৰোজাৰ বতৰত চব্জিৰে হওক ফল মূলে হওক দাম বেছি আজি এতিয়া আপোনাৰ দোকানত আছোঁ মানে চব্জিৰ বজাৰত আহিলোঁ যে নহওক বাংলাৰ কেজি কেনেকৈ 150 মানে 150 টকা কেজি গাইজ বাংলাৰ কেজি 150 টকা 150 টকা হৈছে বাংলাৰ কেজি মোক পানীয়ে ঢালিব লাগবে ৰোজাৰ বতৰ বুলি 150 টকা হৈছে মোক পানী ঢালিব লাগব এ ভাই পানী লৈ আহ 150 টকা দিম বাংলা খাব লাগব এই ৰোজাৰ বতৰত আচ্ছা যে নহওক কাৰণ দাম বাঢ়ছি যাতে আপুনি ক'বাই লাগব 150 টকা কাৰণ মই আচৰিত হৈছোঁ এই বাংলাৰ কেজি 150 টকা চলি আছে আচ্ছা মটৰৰ কেজি কিমান মটৰৰ কেজি গাড়ী 120 টকা আৰু এইটো স্কচ 50 টকা কেজি আচ্ছা এইটো কি কবি এইটো বকলি এইটো কেজি কিমান 80 টকা 80 টকা কেজি গাড়ী আচ্ছা গৈ চাওক পেলত গোটাহাটি নগৈ আছোঁ দেই আজি চব্জি বজাৰত আহিছোঁ এই বিলাহীৰ কেজি কিমান
বিলাহী আপোনাৰ পোৱা 20, আধা কেজি ল'লে আপোনাৰ 40 টকা, 1 কেজি হ'লে 80 টকা। বিলাহীৰ কেজি 80 টকা চাক গাইছ। এই চালকুম চালগম 20, 20 টকা কেজি। আচ্ছা, এই তেহুৰ কেজি কিমান? তিয়হটো আপোনাৰ 80 টকা কেজি। এই তেহুৰ কেজি 80 টকা গাইছ। এই নাও তে মানে চব্জিৰ দাম অলপ বেছি নেকি? বেছি। কিছুমান বস্তু চাই আহিলোঁ, বাকী দাম গিলা কম। আচ্ছা, এই বিটুৰ কেজি কেনেকে গাইছ? এই বিট হয় এইটো আপোনাৰ 60 টকা লগাব। কেজি। মই কিন্তু মাল ল'বা অহা নাই, আপোনাক মই আগতে কৈছোঁ, কাৰণ ৰোজাৰ বতৰ বুলি মানে আমাৰ চাৰিআলি বজাৰখনত কেনেকুৱা চব্জিৰ গৰম বতৰ হৈ আছে মই তাকে জানিবলৈ আহিছোঁ। ঠিকে আছে। আচ্ছা চালো, এইটোৰ কেজি কিমান? এইটোৰ গাজৰ এইটো আপোনাৰ 80 টকা কেজি 80 টকা, কেজি 80 টকা। গাজৰ কেজি 80 টকা। আৰু এই ফুলকবি ফুলকবি ল'ব 15 টকা কিলো। মাত্ৰ 15 টকা। এইটো ডুপ্লিকেট মাল নেকি? অৰিজিনেল একদম অৰিজিনেল, অৰিজিনেল। একদম কম দাম যি কেজি 15 টকা এইটো কেজি। লোকেল মাল। লোকেল মাল কাৰণে দাম কম। চাক গাইছ, আপোনালোকে ভালদৰে চাওক। চাল্লা দিনকাল এনেকে সলনি হ'ল। আৰু বন্ধাকবিৰ কেজি কেনেকে? বন্ধাকবি 30 টকা কিলো। 30 টকা। এইটো সাৰ মাৰা নে ডাইৰেক্ট অৰিজিনেল? এইটো সাৰু পেটীয়া। সাৰ পেটে হ'লে সাৰ মাৰা? সাৰ মাৰা। সাৰ মাৰা 30 টকা কেজি। আৰু এইটো কি বিন নে? এইটো বিট। এইটো বেংগল। এইটো বেংগলৰ। আপুনি কেনেকে গম পালে বেংগলৰ? আহি থাকে আনি থাকোঁ। হা? আনি থাকোঁ। বেংগলৰ পৰা আনি থাকে। বেংগলৰ বেপাৰী চাৰিআলিত আহে। আহে 50% বেপাৰ। চাক গাইজ, বেংগলৰ বেপাৰী আমাৰ চাৰিআলিত মাল বিক্ৰী কৰি আছে, মানে অৰিজিনেল। অৰিজিনেল। মানে বেংগলৰ বেপাৰী সাত চাত নেদে আৰু সাত দেৱা নেদেৱাটো আপুনি দেখা নাই। দেখা নাই। সিহঁতে কয় অৰিজিনেল, আপুনিও আমাক অৰিজিনেল বুলি কৈছে। ঠিক আছে দাদা, আপোনাৰ দোকানখনত আহি পেলাই ভাল লাগে। আচ্ছা, কেজি কিমান বুলি কৈছিলে? 120। গাইজ 120 বিনুৰ কেজি। দোকানী আছা দুইজন? দোকানখন আপোনাৰ নে এইটো? আচ্ছা, এইটো কি মাল? এইটো হকিয়ান এইটো মধুৰি। মধুৰি আচ্ছা, এইটো কেজি চিষ্টেম নেকি? কেজি চিষ্টেম কেজি কিমান? 160। 160। এইটো বাৰু এনেকে থলো। আৰু এইটো কি আছে? এইটো মৌচুমী মৌচুমীৰ কেজি কিমান? 100 টকা লৈছোঁ, 80 টকা দিব পৰা দাম আৰু মানে ৰোজাৰ বতৰ বুলি দাম কমছি না বাছি? বাছি বাছি ন? চাক গাইছ। প্ৰত্যেকটাতে বাছি মানে। আৰু এইটো কি কমলা? এইটো অৰিজিনেল নহয় নেকি? এইটো অৰিজিনেল নহয়, এইটো পাঞ্জাব। এইটো পাঞ্জাব মানে অৰিজিনেল, এইটো কমলা নহয়। এইটো দৰ্জন চিষ্টেম নে? কেজি 120। 120 টকা কমলাৰ কেজি। আপেলৰ কেজি কিমান? আপেলৰ কেজি 200 টকা দিব পৰা দাম। এই আপেল চাক গাইছ 200 টকা কৈছি দাম, মানে 200 টকা ফিক্স। ফিক্স ফিক্স। দিব পৰা তোৰ। আচ্ছা, আপোনালোকক এই ডালিম দেখুৱাই আছো। এই ডালিমৰ কেজি কিমান? ডালিমৰ কেজি 250 টকা। ডালিমৰ কেজি 250 টকা। চাক গাইছ। আচ্ছা, যিয়ে নহয়, খেজুৰ আছে নহয়? খেজুৰ আছে, খেজুৰ কেনেকে কেজি কিমান? কেজি 120। মানে খোলাটো খোলাটো আৰু পেকেটটো? পেকেট লৈ দাম 100 আছে, 150 আছে, 200 টকাৰো আছে, 300 টকাৰো আৰু আছে। এইটো হৈছে অৰিজিনেল কমলা। এইটো অৰিজিনেল আমাৰ লোকেল নহয়, নাগপুৰৰ কমলা। এইটো কেনেকে দৰ্জন? দৰ্জন 140। দৰ্জন 140 কমলা। চাক গাইছ। আৰু এইটো নাৰিকল, কেৰেলেন এইটো কেৰেলিন কেনেকে? 140 টকা যোৰা। 140 টকা নাৰিকলৰ যোৰা। ফাটি যাব, ইমান জোৰকে নামাৰিবি কাকা, আমাৰ লছ নকৰিবি। আপোনাৰ লছ নকৰো নহয়ছো। এইটো কিমান যোৰা? এইটো 120। 120 টকা। মালটো ঠিকেই আছে। মাল এক নম্বৰ আছে। এই আগতে কৈছিলো আমি তৰমুজ, তৰমুজ এতিয়া হৈছে তৰমুজ। তৰমুজ এই তৰমুজৰ কেজি কিমান? 60 টকা। এই তৰমুজৰ কেজি 60 টকা গাইছ। এফালে আঙুৰ কেজি কিমান? আঙুৰৰ কেজি 200 টকা। আৰু এই বেলাকটো আছে আপোনাৰ 300 টকা কিলো। আৰু এই বগৰী? বগৰী কেজি 50। এই মানুহে দেখোন কয় কি কেঁচা বগৰী ৰাতি বোলে গেছ দিলে বোলে পকি যায়। কোনে কৈছে? এই কিছুমানে কয় না, এনে বস্তাত থাকিলে পকি যায় কিনি পেলাই। এইটো মানে গেছ মাৰা নহয় আৰু। নহয় নহয়, মানুহ এইটো বুজাৰো না। দাদাই ধুনীয়া মাল ওলাইছিল আৰু এতিয়া বেচা বিক্ৰী মানে গ্ৰাহক অহা নাই আৰু ময়ো দেখা নাই। যিয়ে নহওক মালখানি দেখা পাই ভাল লাগিল। দাদাইও মানে আমাক বস্তুখিনিৰ দাম সঁচা কথা ক'লে, ভাল লাগিল। তাৰে বাবে দাদা ধন্যবাদ। ধন্যবাদ।
চাক গাইছ এ বগৰী চাক মই বগৰী খাওঁ না মানুহ নাই কোনো মানুহ মোক বগৰীয়ে নোসোধে এ দাদা দুটো বগৰী লৈ কোনো নোসোধে কিছুমান ল'ৰা আছে ল'ৰাগিলাখনো নোসোধে এতিয়া বগৰী মই কাক গেলি নিওঁ ফুল আছে মোৰ মই কাক গেলি বগৰী কিনি নিম বাইদেউ নিব লগা মানুহে নাই কোনো মোক বগৰীয়ে নোসোধে এতিয়া বাইদেউৰ দোকানত আছোঁ বাইদেউ মোক বগৰী খুজিলে কিছুমান সৰু ভণ্টি আছে কিছুমান বাইদেউ আছে কিছুমান ভাইটি আছে কিছুমান কাকা আছে মোক কোনো নকয় চাৰিআলিত দেখে যেতিয়া বগৰী লৈ আহি কোনো নকয় যেতিয়া বগৰী নে নাও অ ভাই বগৰীৰ কেজি কিমান লাগিছে বগৰীৰ কেজি 60 টকা বেছিকৈ ল'লে অলপ কম হ'ব নে বাইদেউ বেছিকৈ ল'লে 50 টকা চাক আহিছে বগৰী চাক বাইদেউ দোকানৰ বগৰী এ চালা বাইদেউ বগৰী খাই যাওঁ নে এটা খাই যাওঁ কাৰণ কি টেঙা নে মিঠাই সোৱাদ আছে নে নাই টেষ্টিং কৰি চাব লাগিব তাৰে পাছত ৰাইজটোক মানে ৰিপ্লাই দিব লাগিব অ বাইদেউ মজা আমাৰোতে গম পাই গৈছোঁ মই একদম মিঠা বগৰী